নমস্কাৰ, মই বিকাশ। মই আপোনালোকে চাই আছে আপোনালোকৰ প্ৰিয় চেনেল হেল্ল' অসম। মই বৰ্তমান উপস্থিত আছোঁ ডিমৌ চৌগুৱা কলিতা গাঁৱতে। এই গাঁওখন দিখৌমুখৰ আছিলে ইয়াৰ ৰাইজ। 52 চনতে এই ডিমৌ চৌগুৱালৈ আহিলে। ইয়াত 52 চনত নামঘৰ প্ৰতিষ্ঠা কৰিলে, গাঁও প্ৰতিষ্ঠা কৰিলে। তেতিয়াৰ পৰা এতিয়ালৈকে সকলো ৰাইজ ইয়াত একত্ৰিত হৈ নামঘৰত আঘোণৰ নমুঠি খোৱা প্ৰত্যেক বছৰে এটা অনুষ্ঠান ইয়াত পাতে। আজিও তেওঁলোকে ডেকা জীয়ৰী বয়োজ্যেষ্ঠসকল আইসকল সকলো একত্ৰিত হৈ এই গাঁৱত আজিও নখোৱা অনুষ্ঠান পাতিছে। কেমেৰা পাৰ্চন মানস কলিতাৰ সৈতে মই বিকাশ শইকীয়া, হেল্ল' অসম।